গুড মৰ্ণিং মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি বহুত দিনৰ মূৰত ৰাতিপুৱাই ৰ'দ চেঙা ওলাইছে, নহ'লে একদিন একেৰাহে বৰষুণেই দি আছিলে আৰু মই চলি গৈছে আজি ৰাতিপুৱাই ধুই দিলোঁ। তাৰপাছত দুপৰীয়া সেই টাইমত খালোঁ ৰবাব টেঙা আৰু মই এতিয়া যাব ওলাইছোঁ টাউনলৈ। মানে মই বেংকত সোমাই ল'লোঁ, বেংকত মোৰ কাম এটা আছিলে। বেংকৰ পৰা বাহিৰে আহিলোঁ টাউনলৈ। তাত মোৰ দুটামান সৰু সুৰা বজাৰ কৰিব লগা আছিলে। টাউনৰ পৰা আহি সন্ধিয়া চাহ কাপ খাবলৈ লৈছোঁ। সাধাৰণতে মই চাহ নাখাওঁৱেই, কিন্তু যেতিয়া খাওঁ তেতিয়া খালি মই কাপটোত মানে সম্পূৰ্ণকৈ লাগে আৰু কাপ। আৰু এইফালে মই মোৰ গোটেই কাপোৰবোৰ বিচনাত উলিয়াই থৈছোঁ, কাৰণ এইবোৰ ভালকৈ জাপি বাকচত ভৰাবলৈ আছে। গোটেই বিচনাখন আজি কাপোৰ হৈ আছে। এইফালে মই চাদৰ এখনো দহি পাতিবলৈ উলিয়াই লৈছোঁ, কাৰণ বেলেগৰ আছিলে অৰ্ডাৰ থকা, আৰু এখন দিব লাগিব বগা দহি। চব উলিয়াই মেলি ৰেডি কৰি লৈছোঁ। আৰু আজি যে টাউন গৈছিলোঁ, কাপোৰ এযোৰ কিনিছিলোঁ, মানে কিনিম বুলি নাছিলোঁ, সস্তাতে পাই লৈ আহিলোঁ। এখন হৈছে মেখেলা আৰু এইটো ব্লাউজৰ পিচটো চিম্পুল, ফুল একো নাই। আৰু এখন চাদৰখন এনেকৈ ছাইডত পুতি আছে আৰু বহুত দিনৰ মূৰত আজি দুটা নেল পলিচ কিনিলোঁ। পাতল ৰং মানে ভাল লাগে আৰু দেখি পেলাই লৈ আহিলোঁ। আৰু এইফালে মোৰ চাদৰখন দহি বাতি হৈ গ'ল। আৰু তিনিখন চাদৰ আজি দহি পাতিব লগা হ'ল, মানে সেইখন সোনকালে হৈ গ'ল, সেইকাৰণে পিছত আৰু দুখন পাতি দিলোঁ। এনেই থকাতকৈ বোলো চাদৰ দুখন আছিলে কৰিয়ে থাকোঁ, আৰু এই তিনিখন হৈ গ'ল সম্পূৰ্ণ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে বাই।